চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিবৰ কাৰণে নাপাহৰিব। মই মোৰ ভিডিঅ'ত সদায় মই মোৰ দিনটো কেনেকৈ পাৰ কৰিছোঁ আৰু সকলো দেখুৱাওঁ। লগতে আপোনালোক সকলোৰে বাবে এটা খুব ধুনীয়া স্কিন আৰু বিউটি কেয়াৰৰ টিপছো মই মোৰ ভিডিঅ'ৰ মাজতে শ্বেয়াৰ কৰোঁ। যদি ভাবে আপুনি মোৰ ভিডিঅ'ৰ এই স্কিন আৰু বিউটি কেয়াৰৰ টিপছটো পাই থাকিবৰ কাৰণে তেন্তে নিশ্চয় মোৰ ভিডিঅ'টো আপোনালোকে সদায় শেষলৈকে চাব। আৰু গতিকে বেছি কথা নকয়, আজি মই মোৰ ভিডিঅ'টো ইমানতে আৰম্ভ কৰোঁ। গতিকে মই মোৰ দিনটোৰ আৰম্ভণি ৰাতিপুৱাৰ পৰাই কৰিম আৰু মাজতে আপোনালোক সকলোৰে বাবে এটা খুব ধুনীয়া স্কিন কেয়াৰৰ টিপছ আজি মই দিবৰ কাৰণে ট্ৰাই কৰিম। গতিকে আহকচোন চাওঁ মই মোৰ ভিডিঅ'টো কেনেকৈ মই ষ্টাৰ্ট কৰোঁ দিনটো আৰু কেনেকৈ আপোনাৰ বাবে এটা খুব ধুনীয়া স্কিন কেয়াৰৰ টিপছ দি যাওঁ। ষ্টাৰ্ট। গোটেই দিনটো আপোনালোকৰ লগত কথা পতা হোৱাই নাই আৰু মই ঘৰৰ কাম চাম কৰিলোঁ আৰু এতিয়া গা চা ধুই পেলাই ভাবিছোঁ মই এতিয়া মোৰ গোটেই দিনটোৰ যিবিলাক কাম থাকে অনলাইন কাম, যিবিলাক মই কৈছিলোঁ আপোনালোকক যে মই অৰিফ্লেমৰ সকলোবিলাক কাম এতিয়া ঘৰৰ পৰাই কৰি আছোঁ যিহেতু লকডাউন চলি আছে। গতিকে মই মোৰ আজি কামবিলাক আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আৰম্ভ কৰাৰ আগতে ভাবিছোঁ আপোনালোকৰ লগত অকণমান কথাও পাতি লওঁ। আৰু আপোনালোকে চাগে ভাবিছে যে মই আমাৰ অৰিফ্লেমৰ কি কাম আমি অনলাইন কৰোঁ সেই কথাটো চাগে জানিব বিচাৰে ন বহুতে। মানে কি আমাৰ অৰিফ্লেমটো বহুত মানুহে জানেই চাগে, অৰিফ্লেম এটা আমাৰ কছমেটিক প্ৰডাক্টছ পোৱা যায় ইয়াতে আৰু আমাৰ ডেইলি কেয়াৰৰ যিবিলাক প্ৰডাক্টছ থাকে সকলো প্ৰডাক্টছ অৰিফ্লেমত পোৱা যায় আৰু ইয়াতে আমাৰ সকলো প্ৰডাক্টছবিলাক আমাৰ একেবাৰে ফুল্লি নেচাৰেল ইনগ্ৰিডিয়েণ্টছেৰে বনোৱা হয় এই প্ৰডাক্টছবিলাক। গতিকে মানুহে ইউজ কৰিলে কোনো ধৰণৰ ইয়াৰে ছাইড এফেক্ট নাথাকে, ফুল্লি নেচাৰেল হয় আৰু ক্লিনিকেলি প্ৰুভ হয় মেক্সিমাম প্ৰডাক্ট, ডাৰ্মাট'লজিকেলি টেষ্টেড হয়, লগতে কনজিউমাৰ টেষ্টেডো হয় প্ৰডাক্টবিলাক। আৰু বৰ্তমান সময়ত আমাৰ যিহেতু কৰোণা ভাইৰাছৰ ইমান বেছি চাৰিওফালে ইমান বেছি প্ৰব্লেমছ হৈ আছে, গতিকে আমি আমাৰ হাইজিন মেইনটেইনৰ বাবে আমি যিবিলাক প্ৰডাক্টছ লাগে যেনেকৈ চাবোন বা আমাৰ সদায় ডেইলি ইউজৰ কাৰণে যিটো আমাৰ শ্বাৱাৰ জেল লাগে, হেণ্ড ৱাছ লাগে, তেনেকুৱা ধৰণৰ যিবিলাক প্ৰডাক্টছ লাগে সেই প্ৰডাক্টছবিলাক ডেইলি মানুহে অৰ্ডাৰ কৰি আছে। আৰু সেই প্ৰডাক্টবিলাকৰ অৰ্ডাৰটো যিহেতু এতিয়া আমাৰ লকডাউন চলি আছে গতিকে অফিচবিলাক বন্ধ, চ' আমি সেই প্ৰডাক্টছবিলাকৰে অৰ্ডাৰ মই অনলাইন কৰি আছোঁ। এতিয়া মেক্সিমাম মানুহে এতিয়া বহুত চাবোন লৈছে কাৰণ অৰিফ্লেমৰ প্ৰডাক্টছবিলাক চাবোনবিলাক বহুত বেছি ভাল হয় মই কওঁ আৰু একদম হাইজিন প্ৰডাক্ট হয়, কোনো ধৰণৰ আপোনাৰ ইয়াতে ইউজৰ পৰা কোনো ধৰণৰ হাৰ্ম নহয় কাৰো, সেইকাৰণে মানুহে বহুত ভাল পায়। যি মানুহে ইউজ কৰিছে প্ৰডাক্টছবোৰ বহুত বেছি ভাল পায়। আৰু যদি ভাবে আপুনি এই প্ৰডাক্টছবোৰ চাবৰ কাৰণে মই নিশ্চয় আপোনালোকক দেখুৱাই আছে এটা প্ৰডাক্টছ অৰিফ্লেমৰ চাবোনবিলাক কেনেকুৱা হয়। কৈছিলোঁ অৰিফ্লেমৰ আমাৰ এনেকুৱা চপবিলাক আহে যিবিলাক মানুহে এতিয়া বৰ্তমান অৰ্ডাৰ কৰি আছে। এই চপবিলাক এইটো এটা মিল্ক এণ্ড হানি চপ হয়, খুবেই ধুনীয়া এটা চপ হয় আৰু ইয়াৰ ইউজৰ পৰা যদি আপুনি বহুত বেছি আপোনাৰ বডি কালাৰটো ব্লেক হয় বা তেন্তে আপুনি নিজৰ বডি কালাৰটো আপোনাৰ চেঞ্জ হয়। ইয়াতে বহুত বেছি ইয়াতে মিল্ক আৰু হানি যিহেতু থাকে গতিকে আপোনাৰ স্কিন টোনটো ব্ৰাইট কৰাটো হেল্প কৰে। আৰু চাবোনটো এনেকুৱা মই খুলি দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা ধৰণত আহে, খুব বেবী চাবোনবিলাকৰ নিচিনা আহে। এইটো আমাৰ সকলোৱে ইউজ কৰিব পাৰে, মিল্ক আৰু হানিৰ চাবোন। আৰু ইয়াৰ প্ৰাইচটো বহুত বেছি নহয়, 69 ৰুপিজ হয়। গতিকে
মানুহবিলাকে ইউজ কৰি খুবেই ভাল পায় এপিচ চাবোন ল'লে এমাহটো এজন মানুহে ইউজ কৰিলে মিনিমাম এমাহ যায় কাৰোবাৰ 2-3 মাহো যায় এনেকুৱা প্ৰডাক্টছবিলাক এতিয়া মানুহে অৰ্ডাৰ কৰি আছে ইয়াৰ পিছত এতিয়া যিহেতু মানুহৰ বডি ইমিউনিটি ছিষ্টেম ডেভেলপ কৰিব লাগে তাৰ কাৰণে মানুহে ইমিউনিটি বুষ্টাৰ কিছুমানো লৈ আছে যেনেকৈ এনেকুৱা এটা আমাৰ অৰিফ্লেমত আছে ইমিউনিটি বুষ্টাৰৰ কাৰণে এইটো এটা চুইটিছ বিউটি কমপ্লেক্স প্লাছ এনেকুৱা ধৰণৰ আমাৰ প্ৰডাক্ট আছে যিবিলাক মানুহে এতিয়া অৰ্ডাৰ কৰি আছে বহুত বেছি আৰু লগতে যিহেতু পাৰ্লাৰবিলাক বন্ধ এতিয়া মানুহে ফেচিয়েল কৰিবৰ কাৰণে বাহিৰত যাব নোৱাৰে যাৰ কাৰণে এতিয়া নিজৰ বাবে এটা ঘৰতে ফেচিয়েল কৰিব পৰা ফেচিয়েল কিটো মানুহে লৈ আছে অৰ্ডাৰ কৰি যিহেতু এতিয়া অফাৰ চলি আছে এই প্ৰডাক্টবিলাকত এনেকুৱা ফেচিয়েল কিট অৰিফ্লেমত পোৱা যায় যিবিলাক ফুল্লি নেচাৰেল ইনগ্ৰেডিয়েণ্টছেৰে বনোৱা প্ৰডাক্টছ হয় গতিকে এনেকুৱা কিটবিলাকো মানুহে এতিয়া অৰ্ডাৰ কৰি লৈ আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক অৰ্ডাৰ্ছ আছে সেই অৰ্ডাৰ্ছবিলাকে মই সদায় ডেইলি এতিয়া অনলাইন প্লেচ কৰি আছোঁ আৰু মানুহৰ ঘৰত ডেলিভাৰী কৰাই আছোঁ অনলাইনে আৰু এটা আছে আমাৰ অৰিফ্লেমত খুব ধুনীয়া এতিয়া বৰ্তমান চিটুৱেশ্যনৰ লগত আমি বহুত বেছি হেল্থ ছাপ্লিমেণ্ট ল'ব লাগে সকলোৱে গতিকে SBCৰ লগতে আমি এইটো এটা ওমেগা 3 হয় যিটো ফিছ অইল হয় সকলো মানুহে এইটো খাব লাগে বৰ্তমান সময়ত নিজৰ বডিৰ ইমিউনিটি ছিষ্টেমটো ডেভেলপ কৰিবৰ কাৰণে এই দুটা প্ৰডাক্ট আছে চুইটিছ বিউটি কমপ্লেক্স প্লাছ আৰু ওমেগা 3 এই দুটা প্ৰডাক্টৰ বহুত বেছি ডিমাণ্ড চলি আছে এতিয়া এই প্ৰডাক্টখিনিৰে মেক্সিমাম অৰ্ডাৰ মোৰ এতিয়া অনলাইন ঘৰৰ পৰাই কৰি আছোঁ গতিকে এনেকুৱা ধৰণৰ অৰ্ডাৰবোৰ মই কৰি আছোঁ এতিয়া আৰু গতিকে আকৌ মই ইয়াৰ পিছত মই এতিয়া যিহেতু গধূলি হৈছে প্ৰায় 6টামানো বাজিছে গতিকে মই গধূলি কিবা অকণমান খাই লৈ আকৌ আপোনালোকৰ লগত মই কথা পাতিম আজিৰ দিনটোৰ মোৰ যিটো বিউটি টিপছ আপোনালোকৰ কাৰণে সেই টিপছটো অকণমান পিছতে মই দিম গতিকে মোৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব মই অকণমান কাম কৰি লওঁ আৰু চাহটো খাই লওঁ গধূলি তাৰপিছত আকৌ আপোনালোকক মই মোৰ আজিৰ দিনটোৰ বিউটি টিপছটো দিম চাই থাকিব হাই ফ্ৰেণ্ডছ আজি মোৰ ব্লগৰ এতিয়া সামৰণি মাৰিম বুলি ভাবিছোঁ আৰু মোৰ ব্লগৰ সামৰণি মাৰাৰ আগতে মই সদায় কওঁ আপোনালোকক মোৰ ভিডিঅ'ৰ লাষ্টত এটা মই সদায় আপোনালোকক স্কিন কেয়াৰৰ এটা টিপছ দিওঁ যিটো মোৰ ভিডিঅ'ৰ মেইন থিম বুলি মই কওঁ গতিকে সেই হিচাপে মই মোৰ আজিৰ আপোনালোকক যিটো স্কিন কেয়াৰ দিম বুলি কৈছিলোঁ গোটেই দিনটোৰ যিখিনি মোৰ কাৰ্যসূচী সেই দেখুৱাৰ পিছত আজিৰ মই মোৰ স্কিন কেয়াৰৰ টিপছটো এতিয়া দিবৰ কাৰণে আপোনালোকক ওলাইছোঁ এতিয়া ৰাতি 9:30 বাজি ইয়াৰ পিছতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰি মই ভাতো খাম তাৰপিছত সেয়েহে মই সামৰণি মাৰাৰ আগত আপোনালোকক আজি মই মোৰ বিউটি টিপছটো দি আছোঁ আৰু বিশেষকৈ মই আজি যিবিলাকৰ স্কিনখন ড্ৰাই হয় তেওঁলোকৰ স্কিনৰ বাবে এটা স্কিন কেয়াৰ কম বুলি ভাবিছোঁ যিহেতু অইলি স্কিনৰ যেনেকুৱা প্ৰব্লেমছ সকলো স্কিনতে নিজৰ প্ৰব্লেমছ থাকে আৰু ড্ৰাই স্কিনখনতো তেনেকুৱা বহুত বেছি প্ৰব্লেমছ ফেচ কৰে যেতিয়া স্কিনখনত মইশ্চাৰাইজাৰ লগাই থাকিলেও বাৰে শুকাই যাই থাকে তেনেকুৱা স্কিনখনো বহুত বেছি আনইজি ফিল হয় তেনেকুৱা স্কিনতো আৰু কোনো ধৰণৰ ক্ৰীম লগাই কমফৰ্ট ফিল নকৰে যাৰ কাৰণে স্কিনত বহুত বেছি হাইড্ৰেশ্যনৰ অভাৱ হয় মইশ্চাৰাইজাৰ লগালেও কোনো কাম নকৰে ড্ৰাইনেছটো বহুত বেছি তেনেকুৱা স্কিনখনক আমি মেইনলি ড্ৰাই স্কিন বুলি কওঁ আৰু ড্ৰাই স্কিনৰ চবতকৈ ডাঙৰ প্ৰব্লেমছ হৈছে ড্ৰাই স্কিনখনৰ যদি আমি প্ৰপাৰ কেয়াৰ নকৰোঁ তেন্তে অতি সোনকালে সেই স্কিনখনত ৰিংকলছ আহিবৰ কাৰণে ষ্টাৰ্ট হয় আৰু ৰিংকলছ বুলি ক'লে আজিকালি মিনিমাম 20 to 25 মানৰ পৰাই আপোনালোকৰ স্কিনত আমাৰ ৰিংকলছ আহে যদিহে আমি স্কিনখনক ভালকৈ কেয়াৰ নকৰোঁ সেয়েহে ড্ৰাই স্কিন যদি আপোনাৰ হয় তেন্তে আপোনাৰ বাবে আজিৰ এই মোৰ বিউটি টিপছটো আৰু আপুনি যদি নিজৰ স্কিনখন এতিয়াৰ পৰা কেয়াৰ ভালকৈ নকৰে তেন্তে আপোনাৰ স্কিনত অতি সোনকালে ৰিংকলছ আহিবৰ কাৰণে ষ্টাৰ্ট হ'ব ৰিংকলছ মিনছ আপোনাৰ স্কিনখন একেবাৰে কোচ খাই যাব যাৰ কাৰণে আপোনাৰ এজটো যদি কমো হয় অতি সোনকালে আপোনাৰ এজটো বহুত বেছি লাগিব সেয়েহে আপুনি এতিয়াৰ পৰা নিজৰ স্কিনখনক কেয়াৰ কৰাটো খুবেই দৰকাৰ হয় যাৰ কাৰণে মই আপোনালোকক এটা খুব ধুনীয়া ক্লিনজাৰ আপোনালোকক দেখুৱাম ড্ৰাই স্কিনত এপ্লাই কৰিব পৰা এইটো হ'ল আমাৰ ড্ৰাই স্কিনৰ এটা খুব ধুনীয়া ক্লিনজাৰ যিটো আমাৰ লাভ নেচাৰ ৰেঞ্জৰ হয় অৰিফ্লেমৰ সুথিং মিচেলাৰ ৱাটাৰৰ এইটো এটা আমাৰ ড্ৰাই স্কিনত ব্যৱহাৰ কৰিব পৰা ক্লিনজাৰ হয় এইটো খুব অৰ্গেনিক ওটছ আৰু গজিবেৰী আছে ইয়াতে আৰু এইটো আপুনি
জাষ্ট এনেকৈ এইটো চিল্ক হৈ আছে, গতিকে মই খুলিব নোৱাৰোঁ। এইটো জাষ্ট আপুনি খুলি 1 ড্ৰপছ আপুনি ল'ব, লৈ পেলাই খুব ধুনীয়াকৈ নিজৰ স্কিনত ঘঁহিব। আৰু এইটো মিচেলাৰ ৱাটাৰ হয়, যাৰ কাৰণে আপুনি এইটো লগোৱাৰ পিছত আৰু এক্সট্ৰাকৈ পানীৰে মুখখন ধুব নালাগে। জাষ্ট কটনেৰে আপুনি এইটো লগাই জাষ্ট কটনেৰে নিজৰ স্কিনখন চাফ কৰিব পাৰিব। এইটো লগোৱাৰ পিছত কোনো ধৰণৰ ফেচ ৱাছ কৰিব বা মুখখন পানীৰে ধুই দিব নালাগে। এইটো যিহেতু ৱাটাৰে হয়, মিচেলাৰ ৱাটাৰ হয়, যাৰ কাৰণে আপুনি অকণমান কপাহত লৈ এইটো খুব ধুনীয়াকৈ নিজৰ স্কিনখন চাফ কৰি ল'ব। তাৰপিছত আপুনি নিজৰ ফেচত এটা খুব ধুনীয়া ফেচ ক্ৰীম এপ্লাই কৰিব লাগে, যিটো আৰু আপোনাৰ স্কিনখন যদি ড্ৰাই হয় তেন্তে আপুনি ড্ৰাই স্কিনৰ বাবেও আমাৰ বুষ্টাৰ আছে, যিটো মই আপোনালোকক স্কিনত দেখুৱাই আছোঁ। এই বুষ্টাৰটো আপুনি ফেচ ক্ৰীমৰ লগত মিক্স কৰি লগাব। এইটো ফেচ ক্ৰীম যিটো আপোনাৰ লাভ নেচাৰ ৰেঞ্জৰ অ'টছৰ এটা ফেচ ক্ৰীম ড্ৰাই স্কিনত লগাব পৰা, আৰু ইয়াতে অৰ্গেনিক অ'টছ আৰু গজিবেৰী আছে। আৰু এই ফেচ ক্ৰীমটো আপোনালোকে খুব ধুনীয়াকৈ নিজৰ যিটো মই বুষ্টাৰ দেখুৱাইছোঁ, এই বুষ্টাৰটো সদায় আপোনাক মই আগতেও কৈছোঁ, বুষ্টাৰ অনলি ইউজ 1 মান্থহে কৰিব লাগে। আপোনাৰ স্কিনখনক খুব ধুনীয়াকৈ জাষ্ট মানে এই বুষ্টাৰটো আপোনাৰ স্কিনক হাইড্ৰেশ্যন দিব, লগতে স্কিনখনৰ যদি কিবা প্ৰব্লেমছ আছে সেই প্ৰব্লেমছখিনি আপোনাৰ ছল্ভ কৰিব। গতিকে আপুনি এই ক্ৰীমটোৰ লগত 1 ড্ৰপছ বুষ্টাৰ মিক্স আপ কৰি এইটো আপুনি নিজৰ ফেচত ডেইলি এপ্লাই কৰিব পাৰে। ক্লিনজাৰটো সদায় আপুনি 2 টাইমছ কৰিব, এবাৰ মৰ্ণিঙত এবাৰ ৰাতি। আৰু ড্ৰাই স্কিনৰ মানুহে বাৰে বাৰে ফেচখন ৱাছ কৰি থাকিব নালাগে, মাত্ৰ ৰাতিপুৱা এবাৰ কৰিব আৰু পাৰিলে আপুনি ৰাতি এবাৰ কৰক। বাৰে বাৰে ফেচ ৱাছ কৰি থাকিলে বহুত বেছি ড্ৰাই হৈ যায় স্কিনখন, যাৰ কাৰণে ড্ৰাই স্কিনৰ মানুহক বাৰে বাৰে ফেচ ৱাছ কৰিবৰ কাৰণে দিয়া নহয়, মাত্ৰ 2 টাইমছহে কৰিব লাগে। আৰু মাজে মাজে আপুনি নিজৰ স্কিনৰ বাবে এটা খুব ধুনীয়া ফেচ মাস্কো ব্যৱহাৰ কৰিব পাৰে। এইটো ৰেঞ্জৰে আমাৰ এটা ফেচ মাস্ক হয়, অৰ্গেনিক অ'টছ আৰু গজিবেৰী আছে এই ফেচ মাস্কটো। এইটো মাত্ৰ আপুনি সপ্তাহত এবাৰ বা 2বাৰ ইউজ কৰিব পাৰে। এই মাস্কটো আপুনি খুব ধুনীয়াকৈ নিজৰ ফেচত লগাই তাৰপিছত যেতিয়া শুকাই যাব, তাৰপিছত নিজৰ পানীৰে ধুই দিলেই হ'ল। আৰু এইটোৱে আপোনাৰ স্কিনত থকা দাগ চাগবিলাক নাইকিয়া কৰাত হেল্প কৰিব মাস্কটোৱে। গতিকে মই আজি ড্ৰাই স্কিনত যিখিনি প্ৰডাক্টছ দেখুৱালোঁ, সেই প্ৰডাক্টছখিনি আপুনি ইউজ কৰিব পাৰে। আৰু প্ৰাইচবিলাকো মই আপোনালোকক কৈ দিছোঁ। যিটো ইয়াৰে আমাৰ ক্লিনজাৰ হয়, সেই ক্লিনজাৰটোৰ প্ৰাইচ 359 হয়, আৰু ফেচ ক্ৰীমটো আপোনাৰ 399 আছে, আৰু মাস্কটো আপোনাৰ 429 ৰুপিজ। আৰু ইয়াৰে যিটো আমাৰ বুষ্টাৰ হয়, সেই বুষ্টাৰটোৰ প্ৰাইচ 700 মান হয়। গতিকে আপুনি যদি ভাবে এই প্ৰডাক্টবোৰ ইউজ কৰিবৰ কাৰণে ইউজ কৰিব পাৰে। আৰু খুব ধুনীয়া প্ৰডাক্ট হয়, কোনো ধৰণৰ স্কিনত প্ৰব্লেমছ নহয়। আৰু আপুনি ইউজ কৰাৰ পিছত এই গোটেইখিনি প্ৰডাক্টছ আপুনি যদি নিজৰ বাবে লৈ লয়, তেন্তে আপোনাৰ মিনিমাম 2 বা 3 মান্থছ আপুনি ইউজ কৰিব পাৰিব খুব ধুনীয়াকৈ। লগতে যিহেতু এতিয়া গৰমৰ দিন আহি আছে, গতিকে আমাৰ সকলোৰে বাবে এটা খুব ধুনীয়া ছানস্ক্ৰীমৰ প্ৰয়োজন, বিশেষকৈ ড্ৰাই স্কিন হওক বা নৰ্মেল স্কিন হওক বা চব স্কিনতে আমি এটা ছানস্ক্ৰীম ইউজ কৰিব লাগে, যাৰ কাৰণে আপুনি এই ছানস্ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। অৰিফ্লেমৰ SPF 50 হয়, আৰু এইটো লগাই যদি আপুনি সদায় ছানস্ক্ৰীম আমি ফেচ ক্ৰীমৰ ওপৰত এপ্লাই কৰিব লাগে। গতিকে আপুনি আমাৰ যিটো ফেচ ক্ৰীম হয়, সেই ফেচ ক্ৰীমটো আপুনি লগোৱাৰ পিছত যদি আপুনি বাহিৰত গৈছে, এই ছানস্ক্ৰীমটো জাষ্ট 1 পিঞ্চ আপুনি লগাব, লৈ পেলাই আপুনি খুব ধুনীয়াকৈ মুখত লগাই দিব। আৰু এইটো লগাই যদি আপুনি তেন্তে আপোনাৰ এই SPF 50 তেন্তে আপুনি আৰু 5-6-7 ঘণ্টাৰ কাৰণে আপুনি আৰু টেনশ্যন ফ্ৰী। আপোনাৰ স্কিনত কোনো ধৰণৰ হাৰ্ম নহয়, কোনো ইভিৰে আপোনাৰ স্কিনত কোনো ধৰণৰ একো মানে চানবাৰ্ণ কৰিব নোৱাৰে, ফুল্লি টেনশ্যন ফ্ৰী হৈ থাকিব পাৰিব এই ছানস্ক্ৰীমটো লগালে। আৰু খুব ধুনীয়া এটা ছানস্ক্ৰীম হয়, যিয়ে আপোনাৰ স্কিনখনক প্ৰটেক্ট কৰিব আৰু আপোনাক মইশ্চাৰাইজো কৰি ৰাখিব গোটেই দিনটো। আৰু ইয়াতে আমাৰ এইটো আমাৰ ডাৰ্মেটলজিকেলি টেষ্টেড হয়। চাওক, মই আপোনালোকক দেখুৱাইছোঁ, ডাৰ্মেটলজিকেলি টেষ্টেড হয়। ইয়াৰ প্ৰাইচ আমাৰ 659 ৰুপিজ হয়। গতিকে যদি ভাবে এই ফেচৰ যিটো যোন ছানস্ক্ৰীম হয়, সেইটো আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু অইলি স্কিনৰ বাবে আমাৰ পুৰণা অৰিফ্লেমৰ এটা
এনেকুৱা ক্লিনজাৰ আছিল পুৰণা এনেকুৱা ধৰণত আহিছিল এইটোতো আমাৰ ওটছ আছে এইটো আমাৰ পুৰণা ক্লিনজাৰ যিটো নতুন এতিয়া এইটো এনেকুৱা ধৰণত আহিছে নতুনটো আমি জাষ্ট কপাহত লৈ পেলাই নিজৰ স্কিনখন চাফা কৰিব পাৰোঁ কিন্তু পুৰণাটো আমি ল'লে এইটো আমাৰ যিহেতু এইটো আমাৰ লগোৱাৰ পিছত আমি এইটো পানীৰে ধুব লাগে কিন্তু এইটো পানীৰে ধুব নালাগে কিন্তু দুয়োটাই ড্ৰাই স্কিনৰ হয় গতিকে আজি আপোনালোকক মই ড্ৰাই স্কিনৰ যিটো স্কিন কেয়াৰ ক'লোঁ যদি আপোনাৰ স্কিনখন ড্ৰাই হয় তেন্তে এই প্ৰডাক্টবোৰ আপুনি ইউজ কৰিব পাৰে আৰু প্ৰডাক্টছবোৰ কেনেকৈ ল'ব পাৰিব জানিব বিচাৰিলেও মোক আপোনালোকে মেছেজ কৰিব মই নিশ্চয় জনাই দিম ক'ত এই প্ৰডাক্টছবোৰ পোৱা যায় আৰু গতিকে এইখিনিৰে মই আজি মোৰ ভিডিঅ'টোৰ সামৰণি মাৰিম বুলি ভাবিছোঁ আকৌ কালি এটা মই নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত কথা পাতিম ভাবি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ যদি ভাবে মোৰ ভিডিঅ'টো আপোনাৰ বাবে অলপ হ'লেও কামত আহিছে তেন্তে নিশ্চয় মই যিটো আপোনালোকক মোৰ ভিডিঅ'ত স্কিন কেয়াৰৰ টিপছ দিওঁ সেই টিপছটো আপোনালোকে নিশ্চয় আপুনি ট্ৰাই কৰিব নিশ্চয় নিজৰ স্কিনত যদি আপোনাৰ স্কিন টাইপ হিচাপত মই যিহেতু প্ৰডাক্টছবিলাক আপোনালোকক দেখুৱাওঁ গতিকে নিজৰ স্কিন টাইপ হিচাপত আপুনি প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰিব নিশ্চয় আপুনি বহুত বেছি ভাল ৰিজাল্টছ পাব আৰু যদি আপুনি নিজৰ স্কিন টাইপছটো নাজানে তেন্তে মই নেক্সট ভিডিঅ'ত আপুনি ঘৰতে কেনেকৈ আপোনাৰ স্কিনখনৰ টাইপছটো জানিব পাৰিব সেইটো জনাবৰ কাৰণে ট্ৰাই কৰিম গতিকে মোৰ ভিডিঅ'বোৰ যদি আপুনি ভাল লাগে তেন্তে নিশ্চয় লাইক কৰিব মোৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰে নাই তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো ক্লিক কৰি দিব কিয়নো যেতিয়াই মই মোৰ ভিডিঅ'বোৰ আপলোড কৰিম তেতিয়া নিশ্চয় প্ৰথমতে আপুনি মোৰ ভিডিঅ'টো চাব পাৰিব গতিকে আজি মই মোৰ ভিডিঅ'ৰ সামৰণি মাৰোঁ আৰু কাইলৈ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ